Welcome to my channel Abidas Maths. মই ক্লক ৰিজনিংৰ ওপৰত আলোচনা কৰি আছিলো। অলৰেডি কেইটামান ক্লাস দিছো। যোৱা ক্লাছত মই শিকাইছিলো যদি দুটা সময় দিয়া থাকে তাৰ মাজত 90 ডিগ্ৰী কোণ কেতিয়া কৰিব 90 ডিগ্ৰী কোণ দুবাৰ কৰিব এটা আলোচনা কৰিছিলো। যদি তোমালোকে চোৱা নাই সেই ক্লাসটো চাই লবা। আজি নতুন এটা প্ৰশ্ন লৈ আহিছো। হে 90 ডিগ্ৰী কোণৰে কন্ডিশনটো অলপ বেলেগ। 60 divided by 11 সময় প্লাস মাইনাস 3 এটো কি আছিল ফর্মুলা আছিল যোৱা ক্লাসত শিকাইছিল আৰু সময়টো যেটো সময় হয় টাইম হয় যেটো টাইম সময় দিয়া থাকে সেই সময়ৰ আটাইতকৈ যেটো হৰু হেটো আমি ধৰিছিল তেনহলে ইয়াত লিখিব লাগিব 60 divided by 11 to plus minus 3 তেনহলে হ'ব 60 by 11 2 plus 3 60 by 11 2 minus 3 যদি 3 কে কম ভ্যালু আহি যায় কম মান আহি যায় তেতে কি হ'ব 60 by 11 into 5 ইয়াত আহিব 60 by 11 আহিব কি -1 2 minus 3 2 minus 3 কি আহিব 2 minus 3 2 minus 3 আহিব কি -1 যদি এনেকুৱা মাইনাস আহে ঋণাত্মক সংখ্যা আহে তেনহলে আমাৰ 12 পৰা বিয়োগ কৰিম এইটো -1 কিমান হ'ব 11 তেনহলে আমি এটো কিহেৰে পূৰণ কৰিম এই 11 ৰে পূৰণ কৰিব লাগিব মনত ৰাখিব লাগিব যদি মাইনাস আহে তেনহলে কি কৰিব লাগিব 12 পৰা বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে ইয়াত যদি 2 আহে -2 আহিলে আমাৰ ইয়াত থাকিব 10 হে 10 টো পূৰণ কৰিম ইখিনি কোৱাৰ কাৰণে আজিৰ ক্লাসটো কৰা হৈছে যেটো মই যোৱা ক্লাসত কোৱা নাছিলো তো এতে 11 cancel ইফালে হ'ব 5 6 গুণ 30 11 এটো কৰাৰ পিছত কিমান আহিব এটো তো সমান 60 আহিব আৰু এটো কিমান আহিব 2 11 গুণ 22 3 হত 11 ৰে হৰণ কৰিলে 2 22 7 বাৰ তেনলে 3 থাকিব বাকি 11 এতিয়া যেটো নিয়ম আছিল যেটো রুল আছিল হে রুলটো কি আছিল যে যেটো সময় দিয়া থাকিব যেটো সময় আমি ধৰিছিল 2 হে 2 বাজি কিমান মিনিটত 90 ডিগ্ৰী গুণ কৰিব 2 বাজি 27 মিনিট 11 ভাগৰ 3 এটো কি সেকেন্ড ইমান এইটো টাইমত কি কৰিব 90 ডিগ্ৰী কোণ কৰিব ঠিক হেদৰে আৰু এটা আহিল কি 60 তাৰ মানে 2 বাজি 60 মিনিট মানে কি 1 ঘন্টা 2 বাজি 60 মিনিট মানে কি 3টা বজাত তো আমি জানো 3টা বজাত অলরেডি কি করে 90 ডিগ্ৰী কোণ কৰে 3টা বজাত 90 ডিগ্ৰী কোণ কৰে 9 বজাত 90 ডিগ্ৰী কোণ কৰে তাৰ মানে 2 আৰু 3 বজাৰ মাজত এইটো হে 90 ডিগ্ৰী মাজত হলে কি হ'ব এইটো 90 ডিগ্ৰী কোণ কৰিব কিন্তু আমাৰ যেটো ফর্মুলা মতে কি দুটা আছে যেটো আমাৰ 90 ডিগ্ৰী কোণ দুবাৰ আহিব সেই কাৰণে ফর্মুলাত আমি কি লিখিছিলো প্লাস মাইনাস লিখিছিলো কিন্তু মনত ৰাখিব লাগিব যদি ভ্যালু মানটো মাইনাস আহি যায় হে মাইনাস যিমান আহিব -1 আহিলে আমি 12 পৰা বিয়োগ কৰিম -2 আহিলেও 12 পৰা বিয়োগ কৰিম আৰু এটা কোৱেশ্চন লৈছো 1 আৰু 2 ৰ মাজত কেতিয়া 90 ডিগ্ৰী কোণ কৰিব কনফিউজনটো ক্লিয়াৰ কৰাৰ কাৰণে মই লিখিছো তেনহলে আমাৰ যেটো টাইম সময়টো হ'ব 1 ± 3 তেনহলে 60 by 11 1 plus 3 এটা আহিব আৰু এটা আহিব 60 by 11 1 minus 3 তেনহলে আহিব 60 by 11 into 4 এটো কি আহিব 60 by 11 এটো -2 আহিব 1 minus 3 কি আহিব 1 minus 3 -2 তেনহলে 12 ৰ পৰা -2 কৰিলে কি আহিব 10 আহিব আমি ইয়াত মাল্টিপ্লাই কি কৰিম 10 কৰিম এটো মনত ৰাখিব লাগিব ইয়াত আমি কি কৰিম মাল্টিপ্লাই কি কৰিম 10 কৰিম তেনহলে ইয়াত আহিব কি 240 by 11 ইয়াত আহিব 600 by 11 এটো কিমান বাৰ যাব 5 বাৰ 5 11 গুণ 55 হ'ব আকৌ 5 আহিব 4 বাৰ যাব 6 হত 11 ৰে হৰণ কৰিলে 5 বাৰ 4 বাৰ তেনহলে ওপৰত থাকিব 6 তলত থাকিব 11 আৰু এটো কি হ'ব এটো কিমান থাকিব 2 বাৰ 2 11 গুণ 22 থাকিব 20 एक बार
একবাৰ থাকিব বাকি কিমান 9 11 তেনেহলে আমাৰ আনসাৰটো কি থাকিল এইটো এটা আহিল আৰু এইটো এটা আহিল 1 আৰু 2 বাজিৰ মাজত তেনেহলে আহিব 1 বাজি কিমান 21 মিনিট আৰু ইমান সেকেন্ড সেকেন্ডত কি আহিব 90 ডিগ্ৰী কোণ কৰিব আৰু এটা আহিব 1 বাজি 54 মিনিট 11 ভাগৰ 6 সেকেন্ডত কি কৰিব 90 ডিগ্ৰী কোণ কৰিব এইটো এটা 90 ডিগ্ৰী কোণ কৰিব ইফালে এটা কি কৰিব 90 ডিগ্ৰী কোণ কৰিব তো মনত ৰাখিব লাগিব যে 90 ডিগ্ৰী কোণ উলোৱাৰ ফৰ্মুলাটো এইটোৱে আছিল ফৰ্মুলা হল এইটো কিন্তু মনত ৰাখিব লাগিব যদি মাইনাস আহে আমি কি কৰিম 12 পৰা বিয়োগ কৰিম আগৰ ক্লাছটোতে এইটো মই কোৱা নাছিলো সেই কাৰণে ক্লাছটো আজি লৈ ললো তোমালোকে ভালদৰে চাবা যদি বুজি পাইছা কমেন্টত লিখিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই ধন্যবাদ